ও হরি নমস্কার আপনার বিগ ফ্যান ভার্গব দা ও হরি নমস্কার আপনার ইউটিউব চ্যানেলটো আমি সলাই পেলাইলা ইয়াতে ইফালে এটা কিবৰ মূৰ্তি দেখা পাইছে তো কিবৰ মূৰ্তি এটা ফুল এটা দি কেনে হাওটো কাটি তো কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে তো আজি আমি ওলাইছোঁ এটা দীঘলীয়া যাত্ৰালৈ কাৰণ আমি যাই আছোঁ অগ্নিনাভ বাবাৰ মন্দিৰত আৰু আমাৰ গাঁৱৰ পৰা যাব মানে আমি বাছত যাওঁ এফালে বাছ চাছ দেখা পাইছে আছে তো আমাৰ গোটেই চেঙা পাৰ্টি যাব আৰু লগতে আমাৰ গাঁৱৰ যি মানুহ আছে গোটেইখিনি যাব আৰু ফাৰ্ষ্টতে আমি মানে আজি যিহেতু সোনকালে ওলাইছোঁ পুৱাই তো আজি আমি বেলেগ এটা মন্দিৰত যাম আকৌ কালি আমি অগ্নিনাভ বাবা মন্দিৰ দৰ্শন কৰিম পুৱাই তো এতিয়া আমি ক'ত যাই আছোঁ দেখাই আছোঁ সকলোখিনি যাত্ৰা আৰু বাছৰ যাত্ৰাখিনি আপোনালোকে এনজয় কৰিব ভিডিঅ' যদি দুটাও হ'ব পাৰে যদি ভিডিঅ'টো বেছি দীঘল হয় দুটা কৰি দিম যদি এটা হয় এটা আজি আপোনালোকক অগ্নিনাভ বাবা মন্দিৰ দৰ্শন কৰিব পাৰিব তো ব'লক এতিয়া আমি বাছেৰে যাত্ৰা কৰোঁ এতিয়া বাবাৰ মন্দিৰত কিয় যাব ওলাইছা এতিয়া প্ৰাৰ্থনা কৰোঁ কিহৰ কাৰণে পৰীক্ষা ভাল হ'লে পৰীক্ষা দিলোঁ এতিয়া পৰীক্ষাটোৰ ৰিজাল্ট কি ফুল ৰেডি আৰু ইফালে দেখা পাইছে গৰম একদম খুলি লৈছোঁ তাৰমানে আৰু পুলিচি দি ওলাই লৈছোঁ আৰু পিছফালে গোটেই গৈ লৈছোঁ পৰা এনেকৈ যাই আছোঁ আমি এতিয়া গাইছ আমি দলঙেদি যাই আছোঁ আৰামছে local MC stand এইটো A few moments later তমান আমি আহি পালো আমি সিংগিৰি মন্দিৰ আৰু সিংগিৰি মন্দিৰ দেখা পাইছো তো চাই বহুত ভাল লাগা আৰু ইয়াতে লাষ্ট কৰিছে তো জিনক এতে আমি বুঢ়াকে খানাটো খাম খানাটো খাই কেনে আমি আকৌ যাত্ৰা আৰম্ভ কৰিম আমাৰ অগ্নিনাভ বাবা মন্দিৰলৈকে তো এতে সেৱা চৰকাৰী লওঁ আৰু দৃশ্যটো চাই বৰ ভাল লাগিছে চাওকচোন পুৰা পথাৰ মাজত আমাৰ বাছখন আৰু ইয়াতে খাম আমি খানা বলক এতিয়া ওপৰলৈকে যাওঁ সেৱাটো কালি লওঁ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এনেকুৱা এটা নিশান্ত মানে একদম শান্ত পৰিৱেশ হৈ গৈছে একদম আল্টিমেট বুলি কৈছোঁ থালি লৈ ল'লোঁ ধূপ আছে চাকি দুখৰ লৈছোঁ মাইনা আৰু মোৰ নামত আৰু ধূপটো লৈ লৈছোঁ এনেকৈ চাকি দি দিয়ে আৰু মন্দিৰত ইয়াতে সেৱা টকা দিলোঁ চাকি তাকি জ্বলালোঁ ধূপ জ্বলালোঁ জ্বলাই কিনে আশীৰ্বাদ মাগিছোঁ সকলোৰে কাৰণে পাৰি কিনে এতিয়া বস্তুখিনি দি থৈ আহোঁ কিনে আকৌ নেক্সট লগ পাইছোঁ আহিছিলোঁ আমি মন্দিৰত ফুৰিব লাগি আৰু ইয়াতে এতিয়া লৈছে আমাক চাপেৰি বুলি নহয় আমি এতিয়া ৰয় ভাই वाह क्या सीन है वाह क्या सीन है এটা পূব পশ্চিম উত্তৰ দক্ষিণ ক'তো চিনিয়ে পোৱা নাই চাৰিওফালে কেৱল পথাৰ এই পূব এইফালে মই জানো এইফালে পূব নেকি এই ভাই আছে আমাৰ মাকৈ খেতি এতিয়া মাকৈ বিচাৰি আহিছোঁ আমি খাব লাগি আৰু জেগাটো আছে পিকনিক চিকনিক খাব লাগি ভাল আৰু ক'ত পূব পশ্চিম ইষ্ট ৱেষ্ট ইষ্ট মানে কি কৈছে আমি হলো স্টুডেন্ট গাইছ ইষ্ট মানে কি নাজানো মাকৈ খেতিৰ মাজে যাই আছোঁ ধুনীয়া লোকেশ্যন এটা পাইছোঁ মানে আহি মানে ফাইনেলি এটা ডেষ্টিনেশ্যন পাইছোঁ আৰু আমি আৰু এইবিলাক মাকৈ খেতি আমি খুজিছিলোঁ কিন্তু নিদিল খাব লাগি যি নহওক বলক আৰু এইফালে জুই লগাই দিছে 30 মাইণ্ডেড বয়জ গাইছ যি নহওক ও মাই গড আমি ব্ৰহ্মপুত্ৰ পালোহি ফাইনেলি আল্টিমেট গাইছ আল্টিমেট আৰু ইমান গৰম মানে এই এপ্ৰিলৰ মাহতে ইমান গৰম পৰছি ক'ব নোৱাৰোঁ আৰু কি হয় পিছত যায় এইগিলা খাব পৰা হৈছে নে শৰ্মা এইগিলা খাব পৰা হৈছে তাকেতো এইগিলা হ'ল জলকীয়াৰ বাপ খাব পৰা কোনকেইটা হৈছে জানা এই ফুলকেইটা যোনকেইটা এনেকুৱা সৰি পেলাই চুলি সেইখিনি খাব পৰা হৈছে এইগিলা জলকীয়াৰ গাছ
আৰু আগত আছে বেঙেনা বেঙেনা খল লৈ যাওঁ বেঙেনা এই চাপৰিৰ নিচিনা পুৰা খেতি মানে পুৰা খেতি আৰু সঁচাই ইমান মাটি বেছি খেতি কৰিছে ফটো উঠি মজা লাগব দেচোন বেঙেনা লাগব নেকি গাইছ বেঙেনা ফলা নাই কিছুমান আকৌ দীঘল দীঘল বেঙেনা বিচাৰে না কি ক'ম আৰু একদম সুন্দৰ পৰিৱেশ চাওক গাইছ কি ধুনীয়া মজা লাগছে আৰু এইফালে আছে বেঙেনাৰ খেতি পিকনিক খাবা আহিবা খুটছা চিঙি মাৰি আহিব পাৰা বেঙেনা আৰু ভাতেদি পূৰা পিকনিক হ'ব ইয়াতে একো খৰচ নাই জলকীয়া চলকীয়া চব আছে ইয়াতে মজা লাগিছে মজা মজা আৰু এইফালে নাৱত আছে এতিয়া নাৱত হয়তো উঠবা পাৰোঁ কিন্তু ভয় লাগি আছে ক'ত লৈ যায় বুলি পেলাই বা বা কিমান বিশাল এৰিয়া হৈছে এইটো চলি আছে আমাৰ ফটো উঠা কাৰ্য আছে আৰু এইখন আছে নাও আৰু মানুহটো চাগিনকৈ মাছ ধৰি আছে তাই আল্টিমেট লাইফ গাইছে এইটো আল্টিমেট লাইফ কৰি আনিছিলোঁ মানে মাকে ইমানে টেষ্টি লাগিছে খাই একদম মিঠা চাওক হাতৰ অৱস্থা কেনেকুৱা হৈ গৈছে আৰু এইফালে পুৰি আছে পুৰা পুৰা কাৰ্য চলি আছে খাই বম লাগব নে মোৰতো কি লাগিছে মই কৈছোঁ মই আনিছিলোঁ কেনেকুৱা লাগিছে চাওক তাত তাত দিয়ে দিছোঁ চাওক তাত দিয়ে এই ৰকালা বালকালা बढ़िया मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड ভাৰী জামত ফাঁচি গ'লোঁ আমি তেজপুৰতে গাড়ী আমাৰ এইফালে আছে গাড়ী চালক এইফালে আৰু গাড়ী যাম চাওক গাইছ ৰাম ৰাম এইফালে ফ্লাইঅভাৰ এখন বনাই আছে সেইকাৰণে জামৰ কাৰণে তো কেতিয়া যাব পাৰোঁ ঠিক নাই আৰু ভাঙৰ গাছ মানে কাজিৰঙা পাৰ কৰি কিনে এটা মন্দিৰ পায় হালধিবাৰী বুঢ়ীমাই মন্দিৰ তো এইটো চাব পাৰে প্ৰায়বোৰ ভ্লগতে দেখা পায় আপোনালোকে মন্দিৰটো বৰ্তমান বন্ধ হৈ আছে তো ইয়াৰ পৰা আমি সেৱা লৈছোঁ গোটেইবিলাকৰ কাৰণে সকলোৰে ভাল হওক এইটো কষ্টলি হৈছে ক'লা মোলা দেখা জেগা নাপায় হে বৰ্তমান পালোঁ আহি যোৰহাট আৰু যোৰহাটত চলি আছে ভাওনা আৰু মানে যিহেতু নাজিৰালৈকে আৰু বহুতখিনি দূৰ আছে সেইকাৰণে ভাওনা অলপমান চাই কিনে চাই যাওঁ তাকে আৰু বৰ্তমান প্ৰায় 2টা বাজি আছে আৰু আমি গা পা ধুই কেনে ফ্ৰেছ হৈ কেনে ল'লোঁ আৰু বৰ্তমান মানে মোৰ মোবাইলৰ চাৰ্জ একদমেই কম আৰু সেইকাৰণে ভাবিছোঁ মোবাইলৰ চাৰ্জটো দি লওঁ আৰু মোবাইলটো চাৰ্জটো দি লৈ কিনে আপোনালোক বঢ়িয়াকৈ অগ্নিনাভ মন্দিৰটো দৰ্শন কৰাম আৰু এতিয়া বৰ্তমান আহিছোঁ আমি এখন সত্ৰ আছে ইয়াতে ওচৰতে মানে আমি যিখিনি জেগাত আমি বৰ্তমান ৰখি আছোঁ তো সেইখিনিতে এখন সত্ৰ আছে সত্ৰটো আপোনালোকক দেখাই আছোঁ তো তাৰে ভিতৰত যদি আমি ক'ৰবাত চাৰ্জিঙৰ ব্যৱস্থা পাওঁ তো তাতে মোবাইলটো চাৰ্জ দি ল'ম কাৰণ চাৰ্জটো নহ'লে আৰু আপোনালোকক দেখাব একেবাৰে নোৱাৰিম কাৰণ গাড়ীটো সেনেকুৱা ফেচিলিটি বৰ্তমানলৈকে নাই মানে আমাৰ যিখন বাছত আছে সেইখনত নাই বাৰু তো এইখন সত্ৰ হ'ল তো ইয়াতে কিছুমান মানুহ সোমাই আছে যিবিলাক মানে আগতে আহিছে আৰু ভক্তবিলাক ইয়াতে বঢ়িয়াকৈ সোমাই আছে আৰু বেছি হাল্লা হাল্লি কৰিব নোৱাৰি তো এইখনত জেগাটো হৈছে যোৰহাটৰ কোনখিনি জেগা নাজানো কিন্তু মানে ইয়াতে আৰু বেছি এতিয়া মানুহবিলাক বঢ়িয়াকৈ সোমাই আছে বেছি ডিষ্টাৰ্ব নকৰোঁ এতিয়া শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰ নামঘৰ এইটো এটা নামঘৰে হয় আমাৰ নিঞ্জা টেকনিক মোবাইল চাৰ্জ দিয়া মেকানিক আমাৰ The next morning. ৰাতি টোপনি ক্ষতি কৰি মানে এতিয়া আৰু বৰষুণত জিকি আছোঁ এতিয়া মানে যাবই পৰা নাই মানুহ ইমান ভিৰ এইটো অগ্নিনাভ বাবাৰ শিৱত আছে মানে গেটেই খোলা নাই বৰ্তমানলৈকে কেইটাত গেট খোলে গমেই নাপাওঁ আৰু কি নহওক গাইছ আজি দিনটো মানে ৰাতি ঘুমিতেই নহ'ল ঘুমিতে পাইছে নাই ৰাতি ইছ ৰাম ৰাম ঘুমি দিয়া এনেই কৈছে কোনো ঘুমিতি মাৰা নাই কোনো কাৰো ঘুমিতি আছে হৰি নমস্কাৰ আপোনাৰ বিজ্ঞান ভাৰ্গৱ দা হৰি নমস্কাৰ আপোনাৰ ইউটিউব চেনেলটো আমি সলাই পেলাইলা
বৰ্তমান এতিয়া 7টাই বাজিল আৰু 7টা বজালি বৰ্তমান আমাক গেট খুলিয়ে দিয়া নাই মানে আমি বাহিৰতে থিয় হৈ আছোঁ কেতিয়া গেট খুলি দিয়ে একো ক'ব নোৱাৰোঁ কিন্তু মানে যাই কেনে বঢ়িয়াকৈ খাৱাটো কাঢ়ি ল'ম আৰু বাবাৰ ওচৰত সকলোৰে কাৰণে আশীৰ্বাদ ল'ম যেন সকলোৰে ভাল হয় আৰু সেয়ে আৰু আপোনালোকে সোনকালে মোৰ 1K ছাবস্ক্ৰাইবাৰটো যেন সোনকালে কৰি দিয়ে আৰু লগতে দৃশ্যবিলাক চাবলৈ খোজে ভাল লগা মানুহবিলাক ওলাই আহিছে গোটেইখিনি কাৰণ মন্দিৰটোৰ কিবা এটা মহত্ব বিচাৰি পাইছে বা মন্দিৰটোৰ কথা কিবা অলপমান হ'লেও গম পাইছে সেইকাৰণে ওলাই আহিছে আৰু আমিও আহিছোঁ একদম দৰঙৰ পৰা শিৱসাগৰ বহুত লং জাৰ্ণি হয় আৰু সেয়ে আৰু আপোনালোকে চাব ভিডিঅ'টো আৰু বাকী ভিতৰৰ দৃশ্যখিনি দেখাব পাৰি নে নোৱাৰি নাজানো কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া বঢ়িয়াকৈ লাইন ধৰি আছোঁ এইফালে লাইন ধৰা যোগাৰ চব আৰু এইফালে মানুহবিলাক চবে লাইন ধৰিছে একদম এইফালে 500 টকীয়াৰ শাৰী আছে আৰু এইফালে অৰিহণাৰ শাৰী মানে একদম বুজিয়ে নাপাওঁ আৰু এইবিলাক 500 টকাৰ কিবা স্পেচিয়েল কিবা এটা দেই নেকি ভক্তি চক্তি ক'ব নোৱাৰোঁ আৰু গেটাৰিং হোৱাৰ কাৰণে খেলি মেলি হয় এতিয়া আধা মানুহ ৰাতিপুৱাৰ পৰা হ'লে গুচিয়ে গ'ল একো খোৱা নাছিলোঁ সেইকাৰণে ৰুটি দুখন আৰু চব্জিখিনি খাই লওঁ যিহেতু পূৰা নিৰামিষ আছোঁ কালিৰ পৰা সেইখিনি খাই লৈ কিনে আকৌ লগ পাইছোঁ গাইছে আমি বঢ়িয়াকৈ মন্দিৰত খালা চলা দি কিনে ওলাই ল'লোঁ আৰু যিমানখিনি এক্সপেক্ট কৰিছিলোঁ সিমানখিনি সাজ হয়তো নাপালোঁ আৰু বঢ়িয়াকৈ খাই কিনে ল'লোঁ ৰুটি আৰু ইফালে চাহকাপ খালোঁ আৰু খাই কিনে ভাল লাগিছে এইখন হোটেলতে খালোঁ যিখন ফ্ৰণ্টত হোটেলখন আছে বৰ্তমান অলপ ওলাই আহিছোঁ কাৰণ এতিয়া আমি নাযাওঁ কাৰণ আমাৰ যিবিলাক আছে তাৰমানে সেইবিলাক আহোঁতে লগতে দেৰি হ'ব পাৰে তেনে অলপমান টাউনখন চাওঁ আৰু মোৰ লগত জমিল আছে যিহেতু অলপমান নাচ কৰি আছে এতিয়া টাউনখন চাওঁ টাউনখন চাই কেনে আমি বঢ়িয়াকৈ ঘৰা ঘূৰি যাম আৰু ঘৰত আমাৰ হয়তো আজি যাই নাপাম যাই পাওঁতে আমাৰ দেৰি হৈ যাব যি নহওক আৰু শিৱসাগৰ আহিলে আমাৰ যিকেইটা ঐতিহাসিক ঠাই তাতে নাহিলে জানো হ'ব আৰু শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ আৰু বহুত কিবা কিবি আছে কিন্তু আমি আজি আহিছোঁ তলাতল ঘৰত কাৰণ টাইমো নাই আৰু ইফালে বতৰো বহুতেই বেয়া বৰষুণ চিপচিপকৈ দিয়ে আছে আৰু আমাৰ ঘৰ হয়তো বহুত দূৰত তো সেইকাৰণে আমি অলপমান খন্তেক মানে অলপমান কিবা এটা চাই কিনে যাওঁ চাই দিওঁ এইফালে চাব পাৰে অ' মাই গড ফাৰ্ষ্ট টাইম একদম মজা লাগছে গাইছ কি ক'ম আৰু তলাতল ঘৰ ৰংঘৰ ভিতৰত যাব নলোঁ কাৰণ বৰষুণ দেখা পাইছে আৰু বাহিৰৰ পৰা ইমান ধুনীয়া নাজাৰা